ছাৰ মই পালোহি এইটো ক'ব লগা কথা নেকি নহয় ছাৰ মই আজি ৰেডি হৈ আছো ছাৰ কি ৰেডি হৈ আহিছ নহয় মানে আজি ৰিচেপশ্যনিষ্টৰ ইণ্টাৰভিউ নাছিল জানো ছাৰ আজি পষ্টপন কৰিলো বেলেগ এদিন হ'ব তেনেহ'লে এনেই ৰেডি হৈ আহিলো ৰেডি হৈ আহিলি মানে ইণ্টাৰভিউ কি তই ল'বি নহয় মানে চুপচাপ কৈ ডিউটি কৰ যা হ'ব ছাৰ ওলা ইণ্টাৰভিউৰ কাৰণে ৰেডি হৈ আহিছে এতিয়া মানে BSF চাকৰি বাদ দি তোৰ লগত থাকিব লাগে সেইটো কোৱা নাই তেনেহ'লে কি কৈছ হাজাৰ হওক মনটো বেয়া লাগে দিয়কচোন লাগিবতো ৰাতি বেছিকে বেয়া লাগিব চাবিচোন তে দিনটো বাৰু থানাতে ব্যস্ত থাকো ৰাতিটো অকলে অকলে ইহঁত কেইজনী আছে বাৰু তথাপিও হ'ব দে আমি আছো নহয় কি আমি আছো অ ৰাকেশেও কয় একেটা কথাকে কমলেও কয়